দেৰগাঁৱৰ সমীপৰ ৰঙামাটিত NRL বিবেকানন্দ হস্পিটেলৰ ভ্ৰাম্যমাণ চিকিৎসা শিবিৰ। স্বাস্থ্যই পৰম ধন এই মূলমন্ত্ৰৰে বিবেকানন্দ কেন্দ্ৰ NRL চিকিৎসালয়ে আগবঢ়োৱা অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নৰ সৌজন্যত প্ৰয়াত দণ্ডেশ্বৰ হাজৰিকা আৰু প্ৰয়াত ৰজিমাই হাজৰিকা সোঁৱৰণিত বৃহস্পতিবাৰে দেৰগাঁৱৰ সমীপৰ ৰঙামাটি হেনচোৱা নৱজ্যোতি যুৱ সংঘৰ প্ৰাংগণত এক ভ্ৰাম্যমাণ চিকিৎসা সেৱা শিবিৰ অনুষ্ঠিত হয়। বৃহত্তৰ ৰঙামাটি অঞ্চলৰ 2 শতাধিক ব্যক্তিক চিকিৎসা সেৱা প্ৰদান কৰা হয়। চিকিৎসা শিবিৰ উদ্বোধন কৰে সত্যজিৎ হাজৰিকাই। অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী সঞ্জীৱ হাজৰিকা, অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলাৰ সভাপতি জয়ন্ত কুমাৰ গগৈ, উপসভাপতি জ্যোতি হাজৰিকা, কোষাধ্যক্ষ নজৰুল হুছেইন, কাৰ্যকৰী সভাপতি কাজু ৰবি দাস, আপকুৰ গোলাঘাট জিলাৰ সভাপতি নবীন গোহাঁই, সাংবাদিক পাৰ্থ বৰা, জিয়াউদ্দিন আহমেদ। চিকিৎসা শিবিৰটিত 2 শতাধিক দৰিদ্ৰ লোকক বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে ঔষধ যোগান ধৰা হয়। শিবিৰটোত চিকিৎসা গ্ৰহণ কৰি হেনচোৱা গাঁৱৰ ব্যক্তিসকলে চিকিৎসকসকলক আন্তৰিকতাৰ ধন্যবাদ জ্ঞাপন কৰে। গোলাঘাটৰ পৰা নজৰুল হুছেইনৰ সহযোগত জয়ন্ত কুমাৰ গগৈৰ প্ৰতিবেদন ক্লিক অন নিউজ আছাম। এই অনুষ্ঠানটো কৰিছে, আমাক সহায় সহযোগ আগবঢ়াইছে আৰু বিশেষভাৱে আমি ধন্যবাদ জনাইছোঁ দণ্ডেশ্বৰ হাজৰিকা আৰু ৰজিমাই হাজৰিকাৰ পুত্ৰ সঞ্জীৱ হাজৰিকাৰ। সঞ্জীৱ হাজৰিকাই আমাক সহায় সহযোগ নকৰা হ'লে আমি হয়তো আজি এই অনুষ্ঠানটো সফল নহ'লহেঁতেন। আৰু এই সঞ্জীৱ হাজৰিকাৰ লগতে আমাৰ সতীৰ্থ অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ মানে দণ্ডেশ্বৰ হাজৰিকা আৰু ৰজিমাই হাজৰিকাৰ ভতিজা ৰাতুল হাজৰিকাৰ আমাৰ অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলাৰ প্ৰচাৰ সম্পাদক। আৰু এই ৰাতুল হাজৰিকাই যথেষ্ট আমাক সহায় সহযোগ আগবঢ়াইছে। ৰাতুল হাজৰিকাই এই জেগাকণ নিৰ্ধাৰিত কৰিছে। মই এই সুযোগতে আমাৰ গোলাঘাট জিলাৰ সমিতিখনক আৰু আমাৰ ৰাজ্যিকৰ সমিতিখনক আৰু ৰাতুল হাজৰিকাক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে মোৰ এই যাত্ৰাত সহায় সহযোগ আগবাঢ়িছে। তেখেতসকলে মোৰ এই যাত্ৰাত সহায় সহযোগ নবঢ়োৱা হ'লে এই অনুষ্ঠানটো ফলপ্ৰসূ। অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলাৰ সমিতিৰ তৰফৰ পৰা আজি এই টুকুৰা ঠাইত এই গাঁওখনতে আজি বিনামূলীয়া চিকিৎসা শিবিৰ ইয়াত আজি পতা হৈছে, য'ত আচলতে এই গৰম দিনতে আচলতে মানুহৰ বেমাৰ আজাৰবোৰ খুব বেছি হয়। এতিয়া বাৰিষা বানপানী হৈ গৈছে আৰু এই বিনামূলীয়া চিকিৎসা শিবিৰত আমাৰ NRLৰ বিবেকানন্দ যি চিকিৎসালয় আছে তাৰ পৰা এটা টীম 3জন ডক্তৰ সহ এটা টীম আহিছে। সেই টীমে বিনামূলীয়াকৈ ইয়াত চিকিৎসকসকলে ৰোগীসকলক চাইছে আৰু বিনামূলীয়াকৈ ঔষধো দিছে। আৰু ইয়াত আচলতে পূৰ্বতেও এনেকৈ তেখেতসকলে আমাৰ অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়ন অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ অনুৰোধত তেখেত